উপহনা ৰচন্দ্ৰ কি হ'ল তোৰ পিছত যে সেই কলাৰ ল'ৰাজন পৰি থাকে তই তাক কিয় একো নক মোৰ যে তাক দেখিলে কিবা ঘিণ লাগি যায় চা মোৰ বৰণক লৈ কোনো আপত্তি নাই মই ভাবোঁ যে ল'ৰাজন সৎ বিশ্বাসী আৰু ভাল চৰিত্ৰৰ হ'লেই যথেষ্ট হ'লেও তই হ'লে ইমান ধুনীয়া তই ধুনীয়া ল'ৰা হবি লাগিলে মই তোক চাই দিম মোৰ কণ্টেক্টত বহুত চালি চালি ল'ৰা আছে হ'ব সেই চালিয়া ল'ৰাবোৰ তোৰ লগতে ৰাখ মোক নালাগে মোৰ মনৰ মানুহ হ'বলৈ হ'লে মোৰ মন জয় কৰিব লাগিব হ'ব দে তোৰ কথাত মাত নিদিওঁ উপহনা বৰ্ণালী তই গৈ থাক মই গৈ আছোঁ তুমি আৰু কিমান দিন কম্পিউটাৰ ক্লাছ কৰি থাকিবা ছমাহৰ কৰ্চ লৈছোঁ 3 মাহে গ'ল কিয়নো সুধিলা নাই মানে তোমাক সদায় এইখিনি টাইমত কম্পিউটাৰ ক্লাছৰ পৰা অহা দেখোঁ সেইবাবেই সুধিলোঁ তোমাক এটা কথা কওঁ তুমি সদায় সদায় মোৰ বাবে এনেকৈ ৰৈ নাথাকিবা মানুহে দেখিলে কিবা বেলেগ ভাবিব দিয়া বাৰু আহিছোঁ এতিয়া ৰক্তিম তই যে উপাসনাৰ পিছত ইমানকৈ লাগি আছ তাই জানো তোক ভাল পায় কিয় নাপাব পাব ভালপোৱা জানো কেতিয়াবা মনৰ ভিতৰত লুকাই থাকে তই চাবি তাই এদিন মোৰ ভালপোৱা নিশ্চয় স্বীকাৰ কৰিব ভাল তোকেই পাব কিন্তু এটা কথা নহয় তাই দেখাত কি সুন্দৰ বগা আৰু তই তাৰমানে তই কি ক'ব বিচাৰিছ মোক দেখাত বেয়া দেখি তাইৰ লগত মোক নিমিলে ঐ শুন ভাল পোৱাৰ কোনো বৰণ নাথাকে আৰু ভাল পোৱাক যদি বৰণেৰে জুখিব যায় তেনেহ'লে এই ভাল পোৱা নহয় অন্তৰৰ বৰণ যদি বগা হয় সি ভালপোৱাও পবিত্ৰ হয় তোক মই তেনেকৈ কোৱা নাই নহয় এতিয়া বগা ছোৱালী পাই আমাক আৰু পাহৰি নাযাবি আৰু ৰক্তিমেতো বৰ্ণালীক বহুত ভাল পায় বৰ্ণালীয়ে জানো তাক ভাল পায় ফোন এটা কৰি কৈয়ে দিওঁ বৰ্ণালী ভালনে খবৰ মানে মই তোমাক এটা বিশেষ কথা ক'বৰ বাবে ফোন কৰিছিলোঁ নাই সেইটো নহয় মানে ৰক্তিমৰ কথা ৰক্তিমে তোমাক বহুত ভাল পায় নাই তুমি ভুল বুজিব নালাগে মই জাষ্ট তাৰ মনৰ কথাটোহে তোমাক কৈছোঁ সি ল'ৰাজন ক'লা হ'ব পাৰে তাৰ কিন্তু অন্তৰখন বহুত চাফা সি আনক সহায় কৰি বহুত ভাল পায় সি হয়তো তাৰ মনৰ কথা তোমাক নক'ব পাৰে আৰু ক'লেও কিন্তু তুমি তাৰ প্ৰস্তাৱক না নকৰিবা তুমি চিন্তা কৰিব নালাগে তুমি তাৰ লগত সুখী হ'ব পাৰিবা ঠিক আছে দিয়া ঐ শুনচোন কি সিদিনা কি হ'ল জাননে কি হ'ল মই যে চাইকেলেৰে আহি থাকোঁতে হঠাতে বৰ বেয়াকৈ পৰি গ'লো নহয় তাৰপিছত মই উঠিবই পৰা নাই হয় নেকি তোৰো মানে উৎপাতটো বহুত বেছি ক'ৰবাত দুখ পালি নেকি বেছিকৈ দুখ পোৱা নাই ৰক্তিমে দৌৰি আহি মোক নুঠালে আজি মোৰ হাত ভৰি ভাঙিল হ'ল দেখিছ পানী যিমানে লেতেৰা নহওক কিয় কিন্তু জুই নুমুৱাবলৈ সেই পানীৰে প্ৰয়োজন ঠিক তেনেদৰে মানুহৰ ৰং চাই বিবেচনা কৰিব নালাগে মানুহৰ গুণ চাইহে মানুহক চিনিব লাগে হয় দে মই এতিয়াহে বুজিছোঁ মানুহৰ ৰং চাই মানুহে কেতিয়াও ঘৃণ কৰিব নালাগে ঐ এতিয়া যাওঁ ব'ল ভণ্টি কি হ'ল তই মন বেয়া কৰি আহিছ যে নাই দাদা মোক মানুহবোৰে বৰকৈ হাঁহে
মই যে চাপৰ বৰকৈ ঠাট্টা কৰেও মোক। মানুহবোৰ বাৰু কিয় এনেকুৱা আমাক শান্তিত জীয়াই থাকিব নিদিয়ে? বাৰু তই ইমান চিন্তা নকৰিবি, তই এতিয়া ঘৰলৈ যা, মই কিবা এটা কৰিম। ঠিক আছে, হ'ব দিয়া। সকলোবোৰ মানুহেইটো ঈশ্বৰৰ সন্তান। তেনেস্থলত মানুহবোৰে বাৰু মানুহবোৰকে কিয় ইমান সমালোচনা, হিংসা, ঘৃণা আদি কৰে? এই সমাজখন কোনোবা দিনা নিকা হ'বনে? আমি পাৰিমনে কেতিয়াবা এখন সুস্থ সমাজ গঢ়ি তুলিবৰ বাবে? পাৰিমনে আমি? ওখ, চাপৰ, ক'লা, বগা এইবোৰে জানো মানুহ এজনৰ আচল পৰিচয় হ'ব পাৰে? হয়তো কেতিয়াও নোৱাৰে। মানুহ এজনক বিবেচনা কৰি চাবলৈ হ'লে মানুহজনৰ সৎ চৰিত্ৰ আৰু সবল ব্যক্তিত্বই যথেষ্ট। মানুহৰ ৰং আৰু উচ্চতা চাই মানুহক কেতিয়াও জুখিব নালাগে, কেতিয়াও নালাগে। উপাসনা, ৰ'বাচোন, তোমাৰ লগত এটি কথা আছিল। কি কথা? তোমাক মই মোৰ মনৰ কথা প্ৰকাশ কৰিব বিচাৰোঁ। কিনো মনৰ কথা? মই হ'লে একো বুজি পোৱা নাই। মানে কেনেকৈ কওঁ মই ধৰিবই পৰা নাই। কোৱা আকৌ কি কথা? মানে উপাসনা, মই তোমাক ভাল পাই পেলাইছোঁ। কি কি কৈছা এইবোৰ? তুমি মোৰ ভালপোৱাক সঁহাৰি দিবানে? হ'ব দিয়া, তুমি যদি ভাবিছা মই তোমাৰ লগত থাকিলে তুমি সুখী হ'বা বুলি, তেনেহ'লে মই তোমাৰ লগত থাকিবলৈ সাজু আছোঁ। মানে তুমি মোৰ ভালপোৱাক সঁহাৰি দিছা? মোৰ বিশ্বাসেই হোৱা নাই। মানে মোৰ গাৰ বৰণ কলা কাৰণে সকলোৱে মোক ঘিণ কৰে। সেইবাবে মই তোমাক মনৰ কথাবোৰে কোৱা নাই। হ'ব দিয়া, তোমাক মই ভাল পাওঁ, কাৰ বৰণ চাই নহয়, মনৰ ৰং চাইহে ভাল পাইছোঁ। ঠিক আছে, এতিয়া তুমি যোৱা, কোনোবা আহিলে দেখা পাবা। ঐ বৰ্ণালী, ৰচোন। ঐ, কি খবৰ? ক'ৰ পৰা আহিলি? ব'ল মই যাওঁ তহঁতৰ লগত একেলগে। ক'ত যাওঁ আমাৰ লগত? মোৰ দৰকাৰ নাই আমাৰ লগত আহিবলৈ, অকলে থাকা। ব'ল। কি হ'ল ভণ্টি? আজি মোক সিহঁতে বৰ বেয়াকৈ ঠাট্টা কৰিছে অ'। উপাসনা আৰু বৰ্ণালীয়ে। উপাসনা আৰু বৰ্ণালীয়ে? সিহঁতৰ লগত মই যাব খোজোতে মোক বৰ বেয়াকৈ কৈছে। বাৰু তই একদম মন বেয়া নকৰিবি, মই সিহঁতৰ লগত কথা পাতিম। এতিয়া ঘৰলৈ যাগৈ যা। উপাসনা আৰু বৰ্ণালী, মই এতিয়াই যাম আৰু সিহঁতক সুধিম সিহঁতে কিয় এনেকুৱা কৰিলে। ঐ বৰ্ণালী, তোমালোকৰ লগত কথা অলপ আছিল। মোৰ ভণ্টি বোলে তোমালোকৰ লগত একেলগে আহিব খুজিছিল, কিন্তু তোমালোকে বোলে বাধা দিলা, কিয় বাৰু? দাদা, নহয় মানে হ'ব, মোক আৰু একো বুজাব নালাগে, তাই মোক সকলো কৈছে। কিয় বাৰু তোমালোকে এনেকুৱা কৰা? তোমালোক নিজেওতো এজনী ছোৱালী, আন এজনী ছোৱালীৰ তোমালোকে দুখ কিয় বুজি নোপোৱা? তাই চাপৰ হ'ব পাৰে, কিন্তু তোমালোকৰ দৰে তাই বেয়া চিন্তাধাৰাৰ ছোৱালী নহয়। আশা কৰোঁ কথাষাৰ তোমালোকে বুজি পাইছা, কথাষাৰ মনত ৰাখিবা।
ঐ হিয়া ৰচোন, তই মোক বেয়া পাই আছ ন? বেয়া পাই নাথাকিবি। নাই দে, তহঁতকনো আৰু কি বেয়া পাম। সিদিনা আমাক কৌশিক তাই বহুত বুজালে, আমি বুজিলোঁ। এতিয়া তয়ো আমাৰ এগৰাকী ভাল বান্ধৱী। ব'ল এতিয়া একেলগে যাওঁ। এনেকৈয়ে আমাৰ হিয়া সদায়ে ভাল এগৰাকী বান্ধৱী হৈ থাকিল। সদায়ে তাইৰ লগত হাঁহি ধেমালিৰ দিনবোৰ পাৰ হ'ল। মানুহৰ ৰং আৰু উচ্চতা চাই মানুহক কেতিয়াও ঘৃণ কৰিব নালাগে।